সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এক্সাম গাইড আছামিজ ইউটিউব ফেমিলিলৈ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা নটিফিকেশ্যন এখন আহিছে যোৱা 5 ডিসেম্বৰ তাৰিখে আৰু এই নটিফিকেশ্যনখনত লিখা আছে নতুনকৈ ক্লাছ 9 আৰু 10 ৰ কিছুমান নিৰ্দিষ্ট বিষয়ৰ ক্ষেত্ৰত পাঠ্যক্ৰমৰ কিছু সালসলনি কৰা হৈছে যেনেকৈ অসমীয়া সাহিত্য চয়নিকা ক্লাছ 9 আৰু 10 উভয়তে কিছুমান লেসন হালখলনি কৰা হৈছে ঠিক একেদৰে গণিত সমাজ বিজ্ঞান ইংৰাজী ফাৰ্ষ্ট ফ্লাইটৰ ক্ষেত্ৰতো কিছুমান লেসন সংযোজন কৰা হৈছে কিন্তু এটা কথা স্পষ্ট কৰি দিব বিচাৰো যে 2020 চনৰ মেট্ৰিক পৰীক্ষা আগৰ সিলেবাস অনুসৰি অনুষ্ঠিত হ'ব আৰু 2021 চনৰ পৰীক্ষাৰ্থীসকলে নতুন সিলেবাস মতে পঢ়িব লাগিব ওপৰত যিখিনি সাবজেক্টৰ কথা কোৱা হৈছে ওপৰত যিখিনি আৰু তলত দুটা লাইনত স্পষ্টভাৱে লিখা আছে therefore all textbooks printed last year of the above mentioned subjects will not be used from the academic year 2020 অৰ্থাৎ ওপৰত যিখিনি সাবজেক্টৰ কথা কোৱা হৈছে 2020 চনৰ একাডেমিক ইয়াৰত এইখিনি ব্যৱহাৰ কৰা নহব বুলি কোৱা হৈছে নতুন যিখিনি প্ৰিন্টেড লাষ্ট ইয়াৰত যিখিনি প্ৰিন্টেড হৈ গৈছিলে সেইখিনি নহব বুলি কোৱা হৈছে নতুন প্ৰিন্টেড কিতাপসমূহ 2020 চনৰ একাডেমিক ইয়াৰত ব্যৱহাৰ কৰা হ'ব বুলি উল্লেখ আছে বন্ধু-বান্ধৱীসকল আমাৰ এই নটিফিকেশ্যনখন ডাউনলোড কৰিবলৈ হলে আপোনালোকে আমাৰ ডেসক্ৰিপচনৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব যদি ভিডিঅ'টোৰ পৰা কিবা অলপ হলেও জানিব পাৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিব ধন্যবাদ